পাৰ্থপ্ৰতিম গোস্বামী ডাঙৰীয়া, আপুনি জুবিন গাৰ্গৰ অন্যতম ঘনিষ্ঠ ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল। আপুনি বহু কথা জানে। আপুনি বাৰে বাৰে কৈছিল যে জুবিন গাৰ্গৰ 13 দিন অতিক্ৰম কৰক, সকলো ক্ৰিয়াকৰ্ম শেষ হওক, তাৰপাছত আপুনি মুখ খুলিম। এই মুহূৰ্তত আপুনি কি ক'ব দাদা? মোক ক'বলৈ প্ৰথম কথা প্ৰশ্ন আছে আমাৰ নিজৰ মানুহকেইজন। হয়। মোৰ শেখৰ সিদ্ধাৰ্থ প্ৰশ্ন সুধো যে তহঁত দুটা চবতকে বেছি সময় জুবিন গাৰ্গৰ লগত কটাও। হয়। এনি টাইম জুবিনৰ লগত থাক, জুবিনৰ আশে পিছে থাক, তহঁতে একচুৱেলি জুবিনক চক্ৰৱৰ্তীৰ লগত ৰাখি থৈ দিয়। আৰু তহঁত দুটা ইমান কেয়াৰলেছ, ইমান নেগলিজেন্স কেনেকৈ কৰিবি? তহঁতে প্ৰথম কথা ইমান জানো, প্ৰথম কথা খং উঠছে, ইমান জানা মানুহতে শেখৰক যেতিয়া সুধিলে সি বোলে নাজানে চিজাৰ মানুহে পানীত যাব লাগে বুলি। এইটো এটা একদম মানে ষ্টুপিড টাইপ এটা আনচাৰ প্ৰথম দিলে। ছেকেণ্ড কথা মই ক'লো, জুবিন গাৰ্গে ৰাতি পাৰ্টি কৰিছে, ড্ৰিংক কৰিছ, সেই মানুহটোক আগবেলা দিনত শুব দিব লাগে, ৰেষ্ট দিব লাগে নে তহঁত দুটাই লৈ সাগৰত সাঁতুৰিব লৈ যাব লাগে? আৰু এই মানুহটোক তহঁতে ক'বহে লাগিছিল, বা বাকীখিনি যোনে অৰ্গেনাইজ কৰিল যে আমি নাযাওঁ, আৰু তাতো নি গৈছে সাগৰত। আৰু সাগৰত যোৱাৰ পিছত দেখিছো ইহঁত দুটাৰহে ফূৰ্তি বেছি। জুবিনৰতো মই একো ফূৰ্তি এক নাই, কাৰণ চোৱা আমিতো ভিডিঅ'ত দেখিছো ন, আমি ভিডিঅ'ত দেখা কথাখিনি মই কৈ আছো। আৰু ছেকেণ্ড কথা, ভিডিঅ'ত যি দুটা ওলাইছে, এটা লাইফ জেকেট পিন্ধা, এটা লাইফ জেকেট নিপিন্ধা। এতিয়া আমি এতিয়া কেনেকৈ গম পাম কোনটো প্ৰথম ভিডিঅ'? লাইফ জেকেট পিন্ধাটো প্ৰথম আছিল নে জুবিনৰ, নে লাইফ জেকেট নিপিন্ধাটো প্ৰথম আছিল? প্ৰথমতেতো তেওঁলোকে ক'লে জুবিন গাৰ্গ প্ৰথমটো নিউজ ওলাল, জুবিন গাৰ্গ পানী থাকিলে, চিজাৰ হৈ ঢুকাই থাকিলে। এতিয়া ক'ত চিজাৰতো কোনো মানে ৰিপৰ্টত নাই, পষ্টমৰ্টেমত আমি ড্ৰাউনিংহে দেখিছো। এতিয়া প্ৰথম সেইটো এটা মহাফাকি। ছেকেণ্ড কথা, যেতিয়া প্ৰথম ভিডিঅ'টো বাৰু মই চালো যে লাইফ জেকেট পিন্ধি আছ, লাইফ জেকেট পিন্ধি জুবিনে প্ৰথম লাইফ জেকেটটো কোনোবাই পিন্ধাই দিছে, তেতিয়াও জুবিনৰ মুখত একো এক্সাইটমেণ্ট মই দেখা নাই। কোনো চবেই ভালকে চালে ভিডিঅ'টো গম পাব। তাৰপিছত জুবিনক তলৰ পৰা কোনে মাতি আছে, আমাৰ শেখৰে, আহি যাওক অমুক কৰক, জপিয়াই দিয়ক, আহি যাওক অমুক তমুক, তনে মাতিলি। প্ৰথম কথা। আৰু জুবিনে যেতিয়া জাপ মাৰি দিছে, মূৰটো পানীত সোমাই গৈছে, তেতিয়াই মোৰ মতে জুবিনে পানী খাইছেই। তাৰপিছত অলপ পিছত দেখিছো জুবিনে উল্টা হৈ গৈছে, মুখখন ওপৰত, তেতিয়াতো একদম বডিত কোনো মুভমেণ্টে নাই। মইতো তেতিয়া ভিডিঅ'টো ভাবিছো এইখিনিতে জুবিন আছে। তাৰপিছত দেখিছো অলপ ঘূৰি পেলাই জুবিনে ষ্ট্ৰাগল কৰিছে, তাক ভিডিঅ' কাট। অ'কে, এইটো ফাৰ্ষ্ট ভিডিঅ', আমাৰ মতে ফাৰ্ষ্ট ভিডিঅ'। ছেকেণ্ড ভিডিঅ' দেখিলো জুবিনে নাৱত বহি আছে, দুটা মানে তলৰ পৰা শেখৰে কৈ আছে ব'লক ইমান দূৰলৈ সাঁতুৰিব যাব পাৰিম, তালৈকে যাব পাৰিম। সিদ্ধাৰ্থক দেখিলো নাৱত, তহঁত দুটা চিঞৰ। তাৰপিছত জুবিন নাৱত বহি আছে, পিছফালৰ পৰা ক'ৰবাত মাতো শুনিলো, ঠেলি দিওঁ নেকি, যাওক জুবিন দা যাওক, হ'লনে? নেক্সট আমি দেখিলো জুবিনে সাঁতুৰি সাঁতুৰি আহি পেলাই এটা ৰাবাৰ বট ধৰিলে। ঠিক আছে, ৰাবাৰ বটটো ধৰিলে। এতিয়া মোক প্ৰশ্নটো লাগে, প্ৰথম লাইফ জেকেটটো জুবিন উভতি আহিলে, ছেকেণ্ডটো ৰাবাৰ বটটো ধৰিলে, ডুবাটো ক'ত? জুবিন ক'ত ডুবিলে? তোমালোকে এতিয়া ভিডিঅ' তুলি আছা, কোমাই তুলি আছে, সেই ডুবা ভিডিঅ'টো কিয় নিদিয়া? তোমালোকে প্ৰথম কথা ভিডিঅ' কি কাট কৰি দি আছা, আৰু ডুবা ভিডিঅ'টো ক'ত? এবাৰ ক'লা লাইফ জেকেট পিন্ধা নাই, এবাৰ ক'লা সাঁতুৰিলে, কিন্তু দুইটা ভিডিঅ'টো জুবিনৰ কোনটো আমি ডুবি যোৱাটো নেদেখিলো। দুইটাতো এটা আহি পেলাই জুবিনে চাপ মাৰি ধৰিলে ৰাবাৰ বটখন, ইখনো জুবিনে ঘূৰি পেলাই ৰছী এডাল ধৰিলে। এতিয়া ছেকেণ্ড কথা, আজি গম পালো নিউজত, আমিতো যি দেখিছো আমিতো সেই লেমেন হিচাপে কৈ আছো যে গোটেই ভিডিঅ' কেইটা বোলে অমৃত প্ৰভাই দি আছে, তাই মোবাইলতে পাইছো। এতিয়া অমৃত প্ৰভা যেতিয়া আছিলি তাতে, তই কিয় আহি প্ৰথম দিনা চা, তই নতুনকে গৈছ, নতুনকে সোমাইছ, তোৰ কাৰণে জুবিন গাৰ্গ ভগৱান, তই প্ৰথম দিনা আহি পেলাই কি কৰিব লাগিছিল? হয় মিডিয়াৰ ওচৰত যাব লাগিছিল বা পুলিচৰ ওচৰত যাব লাগিছিল যে এনেকুৱা এটা ঘটনা হৈ গ'ল, এনেকুৱা ঘটনা হৈ গ'ল। তই 5 দিন 6 দিন ঘৰত কিয় লুকাই আছ? মিডিয়া বা পুলিচে কিয় বিচাৰিব লগা হ'ল তোক? আৰু যদি ভিডিঅ' কেইটা তোৰ তাত আছে, পুৰা ভিডিঅ' এতিয়া নাই, মুঠতে মোৰ এটাই প্ৰশ্ন, তহঁতে কি লুকাব চেষ্টা দিছ? সত্যটো আজি যদি চোৱা, আজি যদি মই কিবা এটা দোষী হওঁ আৰু মোৰ তাত মোক যদি মানুহে নিৰ্দোষ কিবা এটা কথা দোষী ধৰে, আৰু মই জানো মই দোষী নহয়, মোৰ তাত তাৰ প্ৰুফ আছে ভিডিঅ'টো, মইতো প্ৰথম ভিডিঅ'টো দেখাই দিম ন, এইটো চব ভিডিঅ'টোত চব মই দোষীয়ে নহয়। মই যদি ভিডিঅ' লুকাইছো, ময়ো লুকাইছো, তাৰমানে কি মই দোষী? মই চোৰ? চোৰহে লুকাই। মোৰ কথা, মই ভাবো যে এইবোৰক চব স্ক্ৰিপ্টেড, কোনোবাই প্ৰম কৰি আছে, এনেকে ক, তেনেকে ক, এনেকে কৰিবি, তেনেকে কৰিবি, আৰু ইহঁতে এই কৰিব গৈ বুৰ্বককেইটা নিজৰ চক্ৰভিত নিজে ফচি গৈ আছে। ত' মই ভাবো এইটো মোৰ মতে ৰক্ষকে ভক্ষক হৈছে। দাদা আৰু এটা কথা, যে সিদ্ধাৰ্থ শৰ্মাৰ সন্দৰ্ভতো যথেষ্ট অভিযোগ উত্থাপন হৈছে, বিভিন্ন ধৰণৰ কমাৰ্চিয়েল যিবিলাক প্ৰগ্ৰেম আছে এইবিলাকত লৈ যায় অকল টকাৰ বাবে, এইটো সঁচা নেকি?
নহয় চোৱা ডেফিনেটলি আগতে এতিয়া প্ৰথম কথা চবকে জানিব মন গৈছে আমি নাজানিছিলোঁ আমি আজিলৈকে নাজানো মই আজি এসপ্তাহ আগতে গম পাইছোঁ যে একচুৱেলি আমি সদায় কি জানো তোমালোকে বা মিডিয়াই বা যিকোনো পৃথিৱীয়ে জানে যে আমি TMৰ আণ্ডাৰত টাৰ্চেম মিট্টেলৰ আণ্ডাৰত আমি কাম কৰি আছোঁ জুবিন গাৰ্গ আৰু আমি বেণ্ডখিনি আজি গম পালোঁ যে আজি মই 4-5 দিনত গম পাইছোঁ একচুৱেলি TM আৰু যিটো মেনেজমেণ্ট টাৰ্চেম মিট্টেলে কেতিয়াবাই 3 বছৰ আগতে বিকিলে তাৰমানে গোটেই জুবিন গাৰ্গৰ মেনেজমেণ্টটো অকল সিদ্ধাৰ্থ শৰ্মাৰ এতিয়া সিদ্ধাৰ্থ শৰ্মা আৰু এইটো কথা মই আজি 1-1.5 বছৰ আগতে মোৰ এবাৰ অলপ সন্দেহ হয় মই ক'ৰবাৰ পৰা গম পাইছিলোঁ তেতিয়া আমি গোটেই বেণ্ডটো ডিব্ৰুগড়ত শ্ব' কৰিব গৈছোঁ তেতিয়া গোটেই বেণ্ডটো বহি আছে সিদ্ধাৰ্থক ৰুমত মাতি পেলাই মই সিদ্ধাৰ্থক সিদ্ধাৰ্থ এটা কথা কওঁ একচুৱেলি তই এতিয়া আমাৰ বছ নেকি টাৰ্চেম বোলে নাই নহয় মানে সেনেকৈ নহয় টাৰ্চেমটা আছে মোক মানে এতিয়া কি টাৰ্চেমটা অলপ বাকী কামত ব্যস্তটো মোক মানে এইখিনি চাব দিছে আছে টাৰ্চেমৰ নাম চাম কৈ কথাটো নক'লে তুমি চিন্তা কৰা যিটো মানুহ আজি এটা কোম্পানীত বা এটা অফিচত বা এটা সৰু দোকানত যদি মালিকটো বদলি যায় প্ৰথম কথা নতুন মালিকে ক'ব লাগিব নে এমপ্লয়খিনিক যে একচুৱেলি আজিৰ পৰা মই তহঁতৰ বছ সি সেইটো কথা আজিলৈকে লুকাই থ'লে আৰু সেইটো কথা এইটো আমি আজিলৈকে গম নাপালোঁ জুবিন গাৰ্গ জীয়াই থকালৈকে আমি গম নাপালোঁ তাৰপিছত হঠাতে দেখিলোঁ আমি লাহেকৈ লাষ্ট 2-3 বছৰৰ পৰা য'তে ত'তে যে আজি জুবিন গাৰ্গক মই ফেচবুকটোতহে দেখা পাওঁ আমিতো ইমান ঘূৰি নুফুৰোঁ লগতো নাথাকোঁ আজি জুবিনে অমুকত ফিটা কাটিছে কালি অমুকত দোকান অপেনিং কৰিছে কালি তমুকত চেলুন অপেনিং কৰিছে মই কৈছোঁ হাৰে ইমান জুবিনটো আগতে ইমান অপেনিং কৰি নুফুৰে আৰু জুবিনক সুধিলে ধুত নাযাওঁ আৰু জুবিনে য'ত যায় সি এখন সৰু মন গ'লে এখন সৰু চিঙেৰাৰ দোকানতো জুবিন যাবগৈ ফ্ৰী পইচা নোহোৱাকৈ আৰু খুব বেছি কেতিয়াবা যদি ৰিমুনেশ্যন পায় কোনবোৰত ডাঙৰ কোনোবা শ্ব'ৰুম খুলিছে তাকো ভেৰি চিলেক্টিভ আকৌ জুবিনে মন নগ'লে নাযায় নাযাওঁ কিন্তু এতিয়া হঠাতে মই দেখিছোঁ আজিকালি যেতিয়াই ফেচবুকটো অন কৰোঁ প্ৰতি মাহত আজি অমুক অপেনিং কালি তমুক অপেনিং এতিয়াই গম পালোঁ সিদ্ধাৰ্থ যিহেতু মালিক এতিয়া সি ইভেণ্টটো চলাই আছে সি এইবোৰ জুবিনক লৈ সেইবোৰ বেপাৰ কৰিছে সি ডেফিনেটলি সিটো বিনা পইচাত লৈ যোৱা নাই জুবিনক আৰু জুবিনেতো এইচব কথা নাজানে কেতিয়াও হিজ লিষ্ট বৰ্ডাৰ কি কথা পইচাৰ কথা দি কেতিয়াও ভেলু নুবুজে সি কেতিয়াও তাৰ পইচা মূৰ নাই একো নাই এই সিদ্ধাৰ্থে তাৰমানে এতিয়া যেতিয়া মই গম পালোঁ যে কোম্পানী 3 বছৰ আগতে নায়েই টাৰ্চেমৰ ই তাৰমানে জুবিনক লৈ এই বেপাৰবোৰ কৰি ইয়াত ফিটা কাটা তাত চিটা কাটা ইয়াত অপেনিং কৰা এইবোৰ কৰি এই পইচাবোৰ জুবিনক লৈ বিকিছে তাৰমানে সি জুবিনক চেপিছে বেলেগ কথা একো নাই চেপি পইচা বনাইছে আৰু কি কৰিছে যিটো মানে আৰু মই জুবিনক আজি নহয় 30 বছৰ 31 বছৰ পৰা জানো সি এইবোৰ বস্তু এনেও ভাল নাপায় দৰকাৰলৈ সি ফ্ৰী যাব 1 টকা নোহোৱাকৈ যাব ভাল পাইছে এই ব'ল নালাগে ব'ল মই যাম তোৰ দোকানত কিন্তু লেটলি দেখিছোঁ বা আজি অমুকত অপেনিং কালি তমুকত অপেনিং আজি অমুকত অপেনিং এইচব কি কথা এতিয়াহে মই গম পালোঁ যে হয় মই যিটো কথা আজি 1-1.5 বছৰ আগতে মই ডাউট কৰিছিলোঁ সেইটোৱে সত্য টাৰ্চেম মিট্টেল নায়েই কোম্পানীত কেতিয়াবাই বিকি দিলে এইটো এতিয়া সিদ্ধাৰ্থ অ'নাৰ সি এটা ইভেণ্ট কোম্পানী তাৰ আণ্ডাৰত আমি চব আছোঁ জুবিন গাৰ্গ আছে এইটো এইবোৰ মানুহে কয় ন এইবোৰ মানে কি ক'ম মানে কৈছোঁ নহয় মই সেইকাৰণে বাৰে কয় ৰক্ষকে যে ভক্ষক বুলি এটা ডাইলগ শুনিছিলোঁ সৰুতে এইবোৰ এতিয়া সত্য তাৰমানে এইবোৰ প্ৰুফ কৰিছে তাৰমানে এই মানুহবোৰে প্ৰুফ কৰিলে ত' এইটো বিৰাট দুখৰ মানে দুখ মানে একচুৱেলি খং উঠিছে তাৰমানে সেইটো দুখটোতো কোনো এতিয়া চেছ কৰিব নোৱাৰা এইটো জীৱনভৰ জীয়াই থকালৈকে এই জুবিন মোৰ আমাৰ যিটো ৰিলেশ্যন সেই দুখটোতো সদায় থাকি যাব কিন্তু এতিয়া খংটোহে উঠিছে তাৰমানে আৰু মোৰ খং হৈছে কি আমি মানুহবোৰ একচুৱেলি বুৰ্বক আমি 3 কোটি মানুহ অসমৰ আমাক বুৰ্বক বনাই আছে তাৰমানে কোনে বনাইছে কি আছে তুমি মোক এটা নিজে কথা মোৰ এটাই চব ৰাইজক সুধিব আছে এটা সামান্য মোবাইল ফোন এটা যেতিয়া চুৰ হয় 2 ঘণ্টাত বোলে মোবাইল ফোনটো ট্ৰেক হৈ যায় ক'ত মোবাইল ফোনটো অন হৈছে বোলে পুলিচে গম পাই যায় আৰু ইমান ডাঙৰ এটা ইণ্টাৰনেশ্যনেল কেছৰ নিচিনা এটা বস্তু যিটো হৈ আছে গোটেই পৃথিৱী কঁপি আছে ইণ্ডিয়া কঁপি আছে অসম জ্বলি আছে আজি 15 দিন লাগিল নে মোবাইল ফোনটো অন কৰাৰ পিছতো যে সেই 2জন মানুহ ক'ত আছে ট্ৰেক কৰিবৰ কাৰণে আজি সিদ্ধাৰ্থে মোবাইল অন কৰি পেলাই তাৰ পৰা মেছেজো দিছে তো মোবাইল ফোনটা কিয় ট্ৰেক হোৱা নাই ট্ৰেক হওঁতে কিয় 14 দিন তো সেইকাৰণে মানে এইবোৰ বস্তু এতিয়া আমি মাতিও লাভ নাই এইবোৰত আমিতো সৰু এটা এই পুঠি মাছহে সাগৰৰ কিন্তু প্ৰশ্নটোতো সুধিমেই ন আমাৰ পুৰা ৰাইট আছে নিজৰ বন্ধু হ'ল ন নিজৰ ব্ৰেণ্ড মেট্ৰিক যে আজি এটা মোবাইল ফোন ট্ৰেক কৰোঁতে কিয় 15 দিন লাগিল কিয় 14 দিন লাগিল চ' এইবোৰ মানে আই ডোণ্ট ন এইবোৰ গোটেই বস্তুটো এনেকুৱা হৈছে যেন এখন নাটক চলি আছে আৰু আমি বহি পেলাই
এই চকী পাৰি চাই আছো আৰু মন গৈছো কান্দিছো, মন গৈছো দুখ কৰিছো, মন গৈছো খং কৰিছো। তাৰ বাহিৰে আমাৰ হাতত একোৱেই নাই দেখোন। সেইটোৱে আৰু কি ক'বা, এইখন পৃথিৱীত এনেকৈ জীয়াই থাকিব লাগিব, এইবোৰ চাই চাই জীয়াই থাকিব লাগিব। আপোনাৰ লগত কিন্তু মই এটাই ভাবো, ন্যায় পাওক, এটলিষ্ট আত্মাই শান্তি পাব তাৰমানে। আৰু সিও সেইকাৰণে যোৱাৰ আগতো এনেকৈও গুচি নগ'ল, দেখাই থৈ গ'লতো। হয় আজি দেখাই থৈ গ'ল। আজি জুবিন গাৰ্গ চোৱা, আজি জুবিন গাৰ্গ যদি আজি নেচাৰেলি যদি আজি কিবা বেমাৰ হয়, বিচনাত থাকি হস্পিটেলত লাহে লাহে যদি জুবিন গাৰ্গ আমাৰ পৰা নাইকিয়া হৈ গ'লহেঁতেন, এই কথাখিনি কেতিয়াও জীৱনলৈ নোলালেহেঁতেন। তেতিয়াতো এইবোৰ কথা কেতিয়াও নোলালেহেঁতেন। আজি এইবোৰ কথা এনেকে সিও এনেকৈ দেখাই থৈ গৈছে যে এই বস্তুবোৰ ইয়াতে বেয়া বস্তু চলি আছে, বেয়া বস্তুবোৰ আহক, আৰু ফিউচাৰ আজি গৰিমাই ন্যায় পাওক, জুবিনৰ ন্যায়টো গৰিমাই পাওক। নহ'লে আজিতো সেই যিটো মই শুনি আছো জুবিনৰ বেংকত 20,000, এই 20,000 টকাই থাকিলেহেঁতেন আজি। সেইকাৰণে মই কওঁ জুবিন গৈছে, কিন্তু সি দেখাই থৈ গৈছে যে, আৰু জুবিনে, মই এটা বস্তু জানো, জুবিনে চব জানিছিল, হি নোজ এভৰিথিং। জুবিন গাৰ্গ ইজ so intelligent, he knows everything, খালি নকয়, কিন্তু চব চাই থাকে আৰু চব গম পাই থাকে। সেইকাৰণে যাওঁতেও দেখাই থৈ গ'ল পৃথিৱীখনক যে এই চা পাৰ্থদা, আপুনি জুবিন গাৰ্গৰ লগত অত্যন্ত ঘনিষ্ঠ ব্যক্তি। চাওঁ এতিয়া হোপ ফৰ দ্য বেষ্ট, যে আমাৰ আছে চৰকাৰে, আমি ন্যায় পাম। মানুহখিনি যিটো বিচাৰি আছে, এতিয়া গোটেই অসমৰ নৰ্থ ইষ্টৰ ৰাইজে সেইটোৱে বিচাৰি আছে যে সত্যটো ওলাওক। মই বাৰে বাৰে সুধি আছো, সত্যটো ওলাওক, সত্যটো ওলাওক। আৰু যদি বেয়া হৈছে, আপুনি দোষীয়ে শাস্তি পাবই লাগিব। হয় পাৰ্থদা, আৰু ন্যায় মানুহে পাবই লাগিব। সেইটো কথা পাৰ্থদা, আপুনি বিচৰাৰ দৰে সকলোৱে বিচাৰি আছে জুবিন গাৰ্গে ন্যায় পাওক। আপুনি জুবিন গাৰ্গৰ অন্যতম পাৰ্থদা